আমি ঘৰৰ পৰা ওলোৱা দেৰিয়ে হ'ল, মানে আমি 11টা বজাত ওলাইছোঁ ঘৰৰ পৰা। আৰু ফুডভিলা যাম বুলি ভাবিছিলোঁ, ইমান সময়ো নাই, সেইবাবে মনিষাতে সোমালোঁ। আৰু এই মনিষাখন আমাৰ টিয়ক থানাৰ ফ্ৰণ্টতে আছে, আপোনালোক আহিব পাৰে, বিভিন্ন ধৰণৰ খোৱা বস্তু পাব। আৰু আমি যিহেতু কেকটো অৰ্ডাৰ দিয়া নাছিলোঁ, হোটেলত ক'লে যে 15 মিনিটমান ৰ'ব লাগিব। চ' ইয়াতে আমি 15 মিনিটমান ৰ'ম আৰু দেখুৱাম আপোনালোকক ক'ত ক'ত যাওঁ, কি কৰোঁ। তো কেকটোৰ কাৰণে অলপ টাইম ৰখিব লগা হ'ল আৰু এতিয়া কেকটো দিলে। তো আমি যাম এতিয়া বৰা বজাৰ। কেকটো এইটো লৈ ল'লোঁ আৰু স্কুটিখন আছে সেইটো চাইডে। আমি এতিয়া পাৰ হ'ব লাগিব। মোৰ ৰাস্তা পাৰ হোৱা কামটো মানে বহুত বেয়া পাওঁ, ভয় লাগে মোৰ। আৰু সেইখন হ'ল আমাৰ টিয়ক থানা। আৰু এতিয়া বাইদেউ চাইছে হাফ পেণ্ট, যিহেতু গৰম দিন। এইবোৰ কালাৰফুলকৈ নল'বি দেই, ভাল লগা নাই এইবোৰ। এক কালাৰ ল। জনাবচোন হাফ পেণ্টকেইটা কেনেকুৱা লাগিছে। তো আমাৰ এতিয়া বজাৰ হৈ গ'ল, মানে গিফ্ট লৈ ল'লোঁ আৰু এতিয়া যাম বৰা বজাৰ খাবলৈ। বৰা বজাৰতে ল'ম বুলি ভাবিছিলোঁ, এই ক'লে যে ইয়ালৈকে আহোঁ বুলি, চ' ইয়াতে ল'লোঁ। আৰু ফাইনেলি আমি বৰা বজাৰ পালোহি। এতিয়া যাওঁ আৰু ৰেষ্টুৰেণ্ট খোলা আছিলে নে নাজানো, সোমাই চাওঁগৈ। এইটো লচোন। চ' আমি দেলহিলৈ গৈছোঁ, এতিয়া খোলা নে বন্ধ নাজানো আৰু গৈ দিছোঁ। তাকো আজি বৃহস্পতিবাৰ। বৰা বজাৰ বন্ধৰ বাবে আকৌ মনিষালৈকে ঘূৰি আহিলোঁ আৰু এয়া আমি পেটিছ আৰু কফি খাম। আমাৰ বজাৰ কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ, সেইকাৰণে বাৰ্থডে পাৰ্টি মানে খানাটো নহয় আৰু এনেকৈ পায়স অকণমান খুৱাই থৈ দিব আৰু। চ' আজি মই লগৰজনীৰ লগত মিলি পায়স বনাম, চাই থাকিব মই কেনেকৈ পায়স বনাওঁ। চ' গাইজ টিয়কৰ পৰা আহিলোঁ, টাইমেই হ'ল বাৰু। এতিয়া গা চা ধুই আৰু পায়স বনাবলৈ আহিছোঁ। পায়স মানে আগতে বনাইছোঁ, কিন্তু সৰহকৈ বনোৱা নাই, আজি অলপ সৰহকৈ বনাম। চ' কেনেকুৱা হয় নাজানো, চাই থাকক, পাছত টেষ্ট কৰি ক'ম বাৰু কেনেকুৱা হ'ল। তো এইফালে জুই জ্বলাইছোঁ আমি, জুইত বনাম কাৰণ গেছত বনাবলৈ গৈছিলে। জুইত বনোৱা টেষ্টটো বেলেগ, গেছত বনোৱা টেষ্টটো বেলেগ হয়, সেইটো কাৰণে জুইতে বনাইছোঁ। আৰু এইফালে এইটো বনাম, এইটো এইফালে আমি গাখীৰ লৈ লৈছোঁ। এইবোৰ 1 লিটাৰ নে 2 লিটাৰ পেকেট? 1 লিটাৰ হয় নেকি? 2 লিটাৰ নে জানো। গাখীৰ লৈছোঁ 4 পেকেট, মানে গাখীৰ দিয়ে বনাম। পানী নিদিওঁ। এফালে আছে গৰু গাখীৰ আৰু খিচমিচ আৰু কাজু তিয়াই লৈছোঁ, আৰু এফালে চেনি আছে, মানে 2 কেজি বনাম আমি চাউল। আৰু এফালে চৌটো দিব পাৰিম। আৰু এতিয়া পানীখিনিতে চাউলখিনি অলপ বইল কৰি ল'ম, তাৰপিছতে গাখীৰ দি আকৌ নমাই মানে আকৌ গাখীৰ লগত বনাম। প্ৰথমে অকণমান সিজাই লৈছোঁ।
দেখিছে এইখিনি উতলিছে আৰু অলপ উতলাম আৰু পানীখিনি পেলাই দিম তাৰপিছত গাখীৰখিনি দিম আৰু চাউলখিনি অলপ সিজাই ল'লোঁ আৰু সিজাই পিনি নমাই থলোঁ আৰু ভালদৰে আকৌ কেৰাহীটো ধুই ল'লোঁ আৰু এতিয়া মই 3 পেকেট গাখীৰ দিছোঁ পাছত দৰকাৰ হ'লে লৈ ল'ম আৰু এতিয়া এইখিনি অলপ টাইম উতলোৱাই পিনি ইয়াতে তেজপাত ইলাচি আৰু লং দি দিম আৰু এতিয়া দেখিছে গাখীৰখিনি কালাৰটো চেঞ্জ হৈ গৈছে অলপ ব্ৰাউন কালাৰ হৈ গৈছে আৰু এতিয়া চেনি দি দিছোঁ আধা কেজি দিছোঁ চেনি আৰু এতিয়া চাউলখিনি দি দিছোঁ এইখিনিতে কথা এটা কৈ থওঁ মোৰ ভিডিঅ' দিয়া পলমে হৈছে বাৰু তাৰ বাবে সৰি মই ট্ৰাই কৰিম সোনকালে ভিডিঅ'বোৰ আপলোড দিবলৈ আৰু আপোনালোকে মোক এনেদৰে মৰম দি যাব আৰু এতিয়া কাজু আৰু কিচমিচ দি দিছোঁ আপোনালোকে নাৰিকলো দিব পাৰে আমি নাপালোঁ বাবে নাৰিকলটো দিয়া নাই আৰু এতিয়া পায়স বনাই ৰেডি হৈ গ'ল আৰু এয়া হ'ল আমাৰ খুৰী ল'ৰাটো তাৰ আজি 1 year কমপ্লিট হ'ল আৰু যেতিয়া মানে ফাৰ্ষ্ট লকডাউন দিছিলে তেতিয়া সি জন্ম হৈছে আৰু সেইবাবে তাক কেতিয়াবা আমি কৰোণা বুলি জোকাওঁ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ বাই বাই